এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভাল মোৰো ভাল আজি যিহেতু ঘৰতে আছোঁ আৰু ঘৰত থাকি ভাবিলোঁ আজি ভিডিঅ' এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো অইনটো একো নাই আজি মই গাড়ী ভিডিঅ' মই দেখাব লাগিব আৰু গাড়ী মানে কি আমাৰ ঘৰৰ একেবাৰে সন্মুখত কিমান গাড়ী ষ্টকত আছে আৰু বৰ্তমান মোৰ ওচৰত কিমান মানে মই বিকিবলগীয়া হৈ আছে মই এইখিনি সকলোখিনি দেখাম আৰু দেখুৱাৰ আগত মই কেইটামান কথা ক'ম গাড়ী অলমষ্ট মোৰ ওচৰত এতিয়া বৰ্তমান ক'বলৈ মানে একোৱেই নাই চ' এখন মাত্ৰ ভেন এখন মোৰ ওচৰত আছে বাকীখিনি মই চ'ল্ড আউট হৈ গ'ল অলৰেডি আৰু এল্টোখন আৰু অগৰম বগৰম ভি আছিলে চব চ'ল্ড আউট হৈ গ'ল চ' মুখৰ আগৰ গেছটো চব খালী হৈ আছে মই আজি গোটেই কণ্ডিশ্যনটো মই মাৰুতি ভেনখন 2017 মাৰুতি ভেনখন আপোনালোকক মই ৰিভিউটো দেখাম চ' গেছ আছিলে এইটো ইয়াত সকলোখিনি গাড়ী চব খালী হৈ গ'ল বৰ্তমান আছে এইখন মাৰুতি ভেন 2017 মডেল চ' এইখন চ'ল্ড আউট হ'বই আৰু বেছি টাইম নাই কাষ্টমাৰ বহুতে ফোন ভেনখনৰ নাম্বাৰ হৈছে AS20TR 4277 2017 চনৰ ছেকেণ্ড অনাৰ গাড়ী হয় আৰু গাড়ীখন খুব ভাল কণ্ডিশ্যনত আছে অলপ ধূলি চুলি লাগি আছে যিহেতু চ' গাড়ীখন ধোৱা হোৱা নাই আৰু বাকীখিনি গাড়ী চব অলৰেডি চেল হৈ গ'ল আৰু সেইটো কাৰণে এতিয়া ভেনখন বাকী আছে আপোনালোকক ফুল ৰিভিউটো মই ভেনখন আগত মই এবাৰ দেখাইছিলোঁ হ'লেও মই সকলোখিনি মই আকৌ ভালকৈ দেখাবলৈ চেষ্টা কৰিম এইটো হৈছে বেক চাইডৰ পৰা ভেনখন ঠিক দেখিবলৈ এনেকুৱা ধৰণৰ AS20TR 4277 হোৱাইট কালাৰ ভেন হয় অলপ চলপ য'ত ত'ত টাচপেইন আছে গাড়ীখনত টায়াৰ গ্ৰিপৰ কথা ক'বলৈ গ'লে গাড়ীখনৰ টায়াৰ গ্ৰিপ অলমষ্ট 70% এতিয়াও বাকী হৈ আছে এতিয়াও আছে 70% গোটেইকেইটা টায়াৰ আৰু ফ্ৰণ্টৰ টায়াৰ ড্ৰাইভাৰ ছাইডৰ অলমষ্ট 50% মান লেফ্ট আছে তাৰপিছত পেছেঞ্জাৰ ছাইডৰ টায়াৰটো যদি আমি চাওঁ পেছেঞ্জাৰ ছাইডৰ এইফালেতো আপোনাৰ 60% মান বাকী আছে আৰু পেছেঞ্জাৰ ছাইডৰ যদি বেক টায়াৰটো চাওঁ তেতিয়া আমাৰ এইটো 70% মান টায়াৰ গ্ৰিপ এতিয়াও বাকী আছে মষ্ট প্ৰবেবলি কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ গাড়ীখন হোৱাইট কালাৰ হয় মাৰুতি ভেন হয় AC নথকা গাড়ী হয় অলমষ্ট ভাড়া চাড়া মাৰিবলৈ খুব ধুনীয়া হয় প্ৰয়োজনীয় গাড়ী হয় এতিয়াও ডিমাণ্ডেবল ভেন বুলি ক'লেও বেয়া নহয় ডিমাণ্ডেবল কাৰ চ' বেকৰ পৰা গাড়ীখনৰ লুকছটো বেক চাইডৰ ডিগ্ৰীটো ঠিক এনেকুৱা ধৰণৰ খুব সুন্দৰ হৈ আছে আগফালে ছিটকেইটা ৰেড ব্লেক কভাৰ লাগি আছে চ' ওপৰৰ ৰুফটো ঠিক এনেকুৱা ধৰণৰ মানে অলপ চলপ চাফা কৰিব লাগিব যিহেতু কাষ্টমাৰ যোনেই নিদিয়ক তাক মই গোটেই ভিতৰৰ ইণ্টেৰিয়ৰ আৰু আউটছাইড সকলোখিনি মই চাফা কৰি দিম তাৰপৰা বডি কণ্ডিশ্যন বুলি ক'বলৈ গ'লে বডিটো ঠিক এনেকুৱা বডি একদম চিল বডি হৈ আছে কোনো এক্সিডেণ্টেল কাৰ নহয় আপোনালোকে দেখা পাইছে চ' এইখিনি গ্ৰিপ দেখা পাইছে এক্সিডেণ্টেল কাৰ হোৱাহেঁতেন এই গ্ৰিপখিনি বেকা বেকি হৈ থাকিলেহেঁতেন এইটো অলমষ্ট চিল হৈ আছে সকলো ছাইডে অলমষ্ট চিল চ' টায়াৰ গ্ৰিপটো অলপ এইটো হৈছে স্পেয়াৰ টায়াৰ ইয়াৰ সেইটো প্ৰায় মানে ইমান ভাল নহয় জাষ্ট ইউজ কৰিব পৰা যাব আৰু বাকী এইটো স্পীকাৰ ইয়াত লাগি আছে বোথ চাইড এইটো চাইডৰ স্পীকাৰ এইটো চাইডৰ স্পীকাৰ চ' গ্ৰাছ পেড লগাই থোৱা আছে আৰু মই ভিতৰৰ দৰ্জাখন দেখাই দিছোঁ এবাৰ তাৰপৰা এইটো হৈছে গ্ৰাছ পেড পাই থোৱা আছে আৰু এইটো হৈছে ইণ্টেৰিয়ৰ মানে বডিটো চ' এইখিনি হৈছে দৰ্জাৰ গ্ৰিপ এইবোৰ চব চিল হৈ আছে যিহেতু কোনো এক্সিডেণ্টেল গাড়ী নহয় চ' এখন হোৱাইট কালাৰ ভেন মাৰুতি ভেন এইখিনি অলপ হেৰি লাগি গ'ল যিহেতু বহুত দিন গাড়ীখন চলোৱা হোৱা নাই এইখিনি পলিচ মাৰিব লাগিব মানে এইখিনি অলপ মানে কি ক'ম এতিয়া হোৱাইট কালাৰ চামনি এটা বহি গ'ল সেইটো চিটতো অলপ বহি গ'ল বাকী অন্য একো নাই গাড়ীখন চব ঠিকে আছে মই চব ধুই মেলি দিম চফা তফা কৰি দিম এইটো গ্ৰীণ কালাৰ সেউজীয়া ৰঙৰ এইটো গ্ৰাছ পেড লাগি আছে ড্ৰাইভাৰ ছাইডৰ গাড়ীখন ঠিক এনেকুৱা ধৰণৰ এইটো ৰেড আৰু ব্লেক কালাৰ মানে ষ্ট্ৰিং কভাৰ আৰু ৰেড আৰু ব্লেক কালাৰ আপোনাৰ ছিট কভাৰ চব মিলি চব ধুনীয়াকৈ লগাই থোৱা আছে একেটা ৰঙৰে চব বস্তু আৰু এইটো মিউজিক চিষ্টেম ছনী লাগি আছে তাৰপিছতে সেইটোতো শ্ৰী গণেশক ইয়াত মূৰ্তি এভাগ বহাই থোৱা আছে বাকী সেইটো আছে গ্ল'ব বক্স তাৰপৰা গোটেইখন খিৰিকী যিহেতু মেনুৱেল হয় এইটো মেনুৱেল খিৰিকী হয় ধুনীয়া কণ্ডিশ্যনত গাড়ীখন আছে অলপ চলপ ধোৱা হোৱা নাই আৰু গাড়ীখনৰ ৰানিং বুলি ক'বলৈ গ'লে গাড়ীখনৰ ৰানিং হৈছে 71,841 কিলোমিটাৰ গাড়ীখন বৰ্তমানলৈকে 71,841 কিলোমিটাৰ ৰানিং হৈ আছে
বাকী গাড়ীখনৰ লুক ৱাইজত দেখিবলৈ ঠিক এনেকুৱা ধৰণৰ অলমষ্ট ধুনীয়া হৈ আছে বাকী অলপ চলপ টাচ আছে গাড়ীখনত মাৰুতি ভেন 2017 মডেল হয় ইণ্টেৰিয়ৰটো ঠিক এনেকুৱা ধৰণৰ চ' আপোনালোকে যদি ল'ব বিচাৰে গাড়ীখন ল'ব পাৰিব মোৰ পৰা 2017 মডেলৰ গাড়ী এখন গাড়ী মই দাম ৰাখিছোঁ 2,50,000 উইথ ট্ৰেন্সফাৰ চ' আপোনালোকক মই ট্ৰেন্সফাৰটো মই লগত মই কৰি দিম চ' গাড়ীখন ঠিক এনেকুৱা ধৰণৰ আৰু মই এইটো ভিতৰৰ ছাইড বাহিৰৰ ছাইডটো মাৰি দেখিছোঁ এখন ঠিক এনেকুৱা ধৰণৰ বেক ছাইডৰ পৰা আৰু পেচেঞ্জাৰ ছাইডৰ পৰা গাড়ীখন চাবলৈ গ'লে এখন এনেকুৱা ধৰণৰ চ' আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব মই ট্ৰেন্সফাৰ কৰি দিম উইথ ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন সকলো যদি কিবাখিনি ফেইল আছে মই সকলোখিনি মই কৰি দিম চ' গাড়ীখনৰ মই দাম ৰাখিছোঁ 2,50,000 উইথ ট্ৰেন্সফাৰ ইনক্লুডিং ট্ৰেন্সফাৰ মই ট্ৰেন্সফাৰটো মই লগত মই কৰি দিম চ' আপোনালোকে ল'ব পাৰিব তো শেষলৈকে চাই থকাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ যিহেতু আপোনালোকে ইমান দেৰিলৈকে শেষলৈকে ভিডিঅ'টো মোৰ চাই থ'ব চেষ্টা কৰিছে আৰু সেইটো মোৰ সৰু ল'ৰা নিবিড় হয় যিহেতু আমনি কৰে মাৰ ওচৰত থাকি চ' মই লৈ ল'বলগীয়া হৈছে আৰু অহাবাৰ নেক্সট এটা ভিডিঅ'ত লৈ আকৌ আপোনালোকৰ মাজত আহিম চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ লাভ ইউ চি ইউ অল নেক্সট ভিডিঅ' বাই বাই